হাই ফ্ৰেণ্ড, এইটো ভিডিঅ'ত দেখুৱাওঁ আপোনালোকে ইউটিউবৰ বাবে কেনেকৈ এটা ইন্ট্ৰো বনাব। এতিয়া আপোনালোকে দেখা ঠিক তেনেকৈ এটা ইন্ট্ৰো কেনেকৈ বনাব ইয়াৰ বিষয়ে আজি কথা পাতিম। ভিডিঅ' যদি কোনোবা নতুনকৈ আহিছে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এতিয়া বলক আমি এতিয়া কাইনমাষ্টাৰখন অপেন কৰিম। কাইনমাষ্টাৰখন অপেন কৰাৰ পিছত আপোনালোকে ইয়াত ইমেজ অপশ্যনটোত আপোনালোকে অ'কে কৰিব। ইয়াৰ পৰা আপোনালোকে ব্লেক কালাৰ ইমেজটো আপোনালোকে লৈ ল'ব। ব্লেক কালাৰ ইমেজটো আপোনালোকে লৈ ল'ব। ইয়াৰ এইটোৰ চাইজটো আপোনালোকে 14 ছেকেণ্ড বনাই ল'ব। 14 ছেকেণ্ড আপোনালোকে ইয়াৰ চাইজটো বনাই ল'ব। তাৰপিছত আপোনালোকে আকৌ লেয়াৰ অপশ্যনত অ'কে কৰিব। লেয়াৰ অপশ্যনত অ'কে কৰি মিডিয়া অপশ্যন আহিব। মিডিয়া অপশ্যনটোত আপোনালোকে অ'কে কৰিব। ইয়াত ডাউনলোড অপশ্যনটোত আপোনালোকে অ'কে কৰিব। ইয়াত এটা ইফেক্ট পাব। ইফেক্টটো আপোনালোকে আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ইফেক্টটো দি আছে, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব। তেনেহ'লে আপোনালোকৰ ইয়াত আহি যাব ইফেক্টটো। ইফেক্টটো আমি এতিয়া লৈ ল'ম। এই ইফেক্টটো আপোনালোকে লৈ ল'ব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে তাৰ পৰা। এতিয়া আপোনালোকে ইফেক্টটো অলপ জুম কৰি দিব। জুম কৰাৰ বাবে লেয়াৰটোত আপোনালোকে অ'কে কৰিব। অ'কে কৰি আপোনালোকে তলত দিয়া আছে স্প্লিট স্ক্ৰীন, ইয়াত আপোনালোকে অ'কে কৰিব। আৰু অ'কে কৰাৰ লগে লগে এয়া ফুল চাইজ হৈ যাব। এতিয়া চাই লওঁ অলপ কেনেকুৱা হয় ইফেক্টটো। এতিয়া আমি এই ইফেক্টত কাম কৰিম। এতিয়া আপোনালোকে আহি 7 ছেকেণ্ডত ৰখাই দিব। চাওক ইয়াত 7 ছেকেণ্ড হ'ল। ইয়াত আপোনালোকে অ'কে কৰিব। ইয়াত এতিয়া লেয়াৰ অপশ্যনটোত অ'কে কৰিব। আকৌ মিডিয়া অপশ্যনত অ'কে কৰিব। তাৰ পৰা আপোনালোকে ডাউনলোড অপশ্যনৰ পৰা আপোনাৰ যিটো লগো হয় চেনেলৰ, সেই লগোটো আপোনালোকে বাছনি কৰিব। এই লগোটো আপোনালোকে ইয়াত বহুৱাই দিব পাৰিব। এতিয়া এডজাষ্ট কৰি ধুনীয়াকৈ আপোনালোকে ইয়াত বহুৱাই দিব লগোটো। মই এডজাষ্ট কৰিটো বহুৱাই আছোঁ। আৰু যদি আপোনালোকৰ লগো নাথাকে তেনেহ'লে ইমেজ আপোনালোকে বহুৱাব পাৰিব। আপোনালোকে যিকোনো এটা ইমেজ আপোনালোকে চিলেক্ট কৰিব। এয়া মই এই ইমেজটো বহুৱাইছোঁ, দেখুৱাইছোঁ আপোনালোকক। ইমেজটো বহুৱাৰ কাৰণে আপোনালোকে বৃত্তাকাৰ অৰ্থাৎ গোল কৰিব লাগিব। এইটো অপশ্যনত আহিব। আহি পিনে এইটো মাৰ্কটো অন কৰি দিব। শ্বেপ অ'কে কৰি আপোনালোকে এই গোল অপশ্যনটোত অ'কে কৰি দিব। এতিয়া আপোনালোকে এইটো গোল বনাই মিলাই ল'ব। এয়া এডজাষ্ট কৰি পেলালোঁ। এতিয়া আৰু অলপ বাকী আছে, এইখিনি আমি কৰি আছোঁ। আপোনালোকে এনেকৈ ধুনীয়াকৈ কৰিব। যিমান সময় ব্যয় কৰিব সিমানেই আপোনালোকৰ বনোৱাটো সুন্দৰ হ'ব। এয়া চাওক ধুনীয়াকৈ বহি গৈছে। এতিয়া আপুনি লেয়াৰটোত অ'কে কৰিব। ইন এনিমেশ্যন অপশ্যনটোত আহিব। ফেড অপশ্যনটো আছে, ফেড অপশ্যনটোত আপোনালোকে অ'কে কৰিব। তাৰপিছত স্পীডটোত আপোনালোকে 2.5 বনাই দিব। তাৰপিছত আকৌ লেয়াৰ অপশ্যনটোত অ'কে কৰিব। আকৌ আউট এনিমেশ্যন অপশ্যনটোত আপোনালোকে অ'কে কৰিব। আকৌ ফেড অপশ্যনটোত অ'কে কৰিব। তাৰপিছত আপোনালোকে পাব 2.5 অপশ্যন, তাত আকৌ আপোনালোকে অ'কে কৰিব স্পীডটো। তাৰপিছত আপোনালোকে আকৌ স্ক্ৰল ডাউন কৰি তললৈ আহিব। তললৈ আহি আপোনালোকে ইয়াতো ব্ৰেণ্ডিং অপশ্যনটোত অ'কে কৰি আপোনালোকে পাব স্ক্ৰীন অপশ্যনটোত আপোনালোকে অ'কে কৰি দিব। এতিয়া আপোনালোকৰ 100% কাম অ'কে হৈ গ'ল। এতিয়া আমি প্ৰথমৰ পৰা চাওঁ কেনেকুৱা হৈছে। এতিয়া আমি প্ৰথমৰ পৰা চাই আছোঁ। এনেকৈ আপোনালোকে ইন্ট্ৰো বনাব পাৰিব ইউটিউব চেনেলৰ কাৰণে। সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।